ধুনীয়া জেগা। ছোৱালী যদি পাই না ভিডিঅ'টো লাইক কৰি দিবা প্লিজ মোৰ কাৰণে। এইফালে এজাৰ গছ আছে ৰ, ধুনীয়া এজাৰ গছ আছে। সৰুতে চাপৰতে লাগি আছে। ধুনীয়া মজা চাব যাম ন বছ চলো। জংঘল ইয়াতে হাতী আহে, এইবিলাক খৰিৰ কাৰণে কাটিছিলে। এইবোৰ কি ফুল হয়? কি ফুল কয় ইয়াক? ৰাম তুলসী তুলসী নহয় নেকি? আহি পালো। এই গছডালত বেছি ফুল ফুলা নাই নেকি, চাই লম ন বছ। কি গছ? এজাৰ ন? এজাৰ ফুল চাই লম এটা। ধুনীয়া গোন্ধটো কেনেকুৱা চাই লওঁ ন, শুই চাওঁ। মজা বঢ়িয়া। সেইটো ধুনীয়া। ছিঙি ল বাছ, ভাল লাগিছে। বছ আৰু যাওঁ, আৰু কি পাওঁ চাই লওঁ। কুলি কান্দি আছে। ইচ নেপেলাবি আকৌ, কৰিব নিদিবা। বাহ কি ধুনীয়া কুলিৰ মাত। চলো গৈ থাক। চাবি সাপ ওলাব ভালকে। কি হয়? আচ্ছা হাৰ্ডি নেকি? এই কাঁইট গছ, কি গছ এইটো? মইন কয় ন, জংঘলীয়া। আচ্ছা ঠিক আছে, আৰু গৈ থাকোঁ বল দোস্ত, গৈ থাকোঁ। এইবোৰ কি গুটি আকৌ? কাঁইট গুটি। মানে চুকাফাৰ দিনৰে সেইবিলাক বস্তুবিলাক, চুকাফাৰ দিনৰ কিহৰ দিনত? স্বৰ্গদেউ চুকাফাৰ দিনৰ আচ্ছা কি কৰে ইয়াক এইবিলাক বাৰু? লেতেৰা গুটি বুলি কয় এইটো। লেটাই গুটি ইটো বিচিলে খুব ধন পায়, মানে ধন পায়, সোণ পায়। সম্পত্তি ন? সম্পত্তি আমাৰ মানে বাপতি সাহোন আৰু এইবিলাক। বহুত সৰু গছডাল, ইমান সোনকালে লাগিছে যে। লক্ষী মানে এইটো। আচ্ছা গৈ থাকোঁ আৰু কি দেখিম ইয়াত চোৱা যাক ন। ইফালে বহুত জংঘল, হাতী ওলাব পাৰে, চাবি ভালকে। বৰল চলৰ আছে এইটো কি কৈছোঁ, বৰল ওলাব বুলি। চুমাইতে দিলে আকৌ বেয়া হৈ যাব। এইডাল কি গছ হয়? পোহাকে এইডাল কি গছ হয়? টেঙা ন, জংঘলীয়া টেঙা বুলি কয় ন, চুচুৰা টেঙা। আচ্ছা লাগিছে নাই বাৰু, চাই লওঁ ন। ইয়াত এটা দেখিছোঁ, এইটো টেঙা হয় নেকি? এইটো টেঙা হয় ন। জংঘলৰ ভিতৰত বহুত গছ আছে। ঠিক আছে বাৰু, পিছত চাম। গৈ থাকোঁ আৰু। দেখিবলৈ পাইছে ধুনীয়া জেগা, গাঁও হয় আমাৰ। বোলে কুলি কান্দি আছে গছৰ ওপৰত, কিন্তু দেখি পোৱা নাই বস্তুটো ন। পুৰা গছৰ আগলৈ দেখিছে নহয়। ঠিক আছে পিছত চাম বাৰু। পাতৰ আৰু লুকাই কান্দে ন। আচ্ছা আমি বহুত দূৰত আহি পালোঁ এতিয়া। ৰাস্তা হেৰাই যোৱাটোৱে বেয়া হ'ব নেকি। ৰাস্তা নেহেৰাব, আগতে বহুত ঘূৰিলোঁ ইয়াত। আচ্ছা ফুল গছ দেখোন। দেখি বোলো এইবিলাক হাতীৰ গু হয়, চাই লওক ভালকে। এইবিলাক হাতীৰ গু, বহুতে হাতী আহে। এইবিলাক ফুল গছ দেখোন, ইয়াত কিবা পূজা চূজা কৰে নেকি? নকৰে মানে, ফুল গছ হয় ইয়াত এইটো পানীত আহি পানীত গজে ন, পানীত মানে ভাহি আহে ন। বহুত বস্তু। খুব ভাল লাগিছে, ফটো মাৰিলে খুব ভাল লাগিব। আচ্ছা ফটো এটা মাৰি লওঁ ইয়াতে।